Hello and welcome back to our new vlog guys. আজি ভিডিওটো বহুত ইন্টারেস্টিং আৰু ধামাকা হ'বলৈ গৈ আছে কিয়নো আজি ভিডিওটোত মানে আমাৰ শ্ৰীমতীক এটা প্ৰেংক কৰিম বুলি ভাবিছো নেকি প্লেনটো এনেকুৱা তাইক মই বাগানত ফুৰাবৰ কাৰণে লৈ যাম তাৰ পিছত তাতে মই চাপাত গছৰ তলত লুকাই থাকিম তো তাই মানে কেনেকা ৰিএকচন কৰে গোটেই ডাঙৰ বাগানৰ মাজত তাই অকলে মানে মই মানে লুকাই থাকিম তো কেনেকা এটা ৰিএকচন দিয়ে তো মই তাকে চাবলৈ এক্সাইটেড হৈছো ভিডিওটো শেষলৈকে চাই থাকিলে হ'ল বহুত মজা হ'বলৈ গৈ আছে আৰু আমাৰ ওচৰতে আমাৰ এই সিফালে মানে পাৰ হৈ গলে বাগানটো পাই তো তাতে যাম আমি দুইটা ফুৰিবৰ কাৰণে ৰীল বনাম বুলি তাক মানে প্ল্যান কৰি কেনে লৈ যাব লাগিব আৰু মানে কি এনেকুৱা ধৰণৰ প্ৰেংক ভিডিও বহুত দিনৰ পৰা বনোৱা হোৱা নাছিলে আৰু সেই কাৰণে ভাবিলো বনাম আপোনালোকে যেহেতু প্ৰেংক ভিডিও চাই ভাল পায় তো সেই কাৰণে বনাম বুলি মই মানে উলালো এই কোৰ পৰা আহিলা ৰুই না তুমি তো বুদ্ধি কৰিছে কি হৈছে কি মাটিত কিয় হৈছা তই আচ্ছা কি কৰকে মাৰিলে কি बोला तूने কি কৰকে মাৰিলে এই বুঢ়া বয়সত ইমান দম দিব নালাগে উঠ উঠিলে লাগা হলে যদি খুৱা লাগছে বস্তা পাৰি হু একো নকও ফটো নিকৰ কাহে নাই কাহে কৰেক নাই লাগি বেয়া পাবি না এই মানে ইয়াতে শুই আছে কিয়া শুইছা খুৱা লাগছে যদি ওপৰত হু ইমান জায়গা আছে ওই দেখাতো হ্যাঁ হল কি দেখতে ক্যামেরা দেখা না মাথা ঘুৰাইছে বস্তা ইয়াতে বহিল বেলেন্সটো আনি দিছো হু ইয়াতে শুই থাক মাটিত কিয় শুব লাগে অলপ টাইম শুই কেনে যাবি হে আৰু ইয়াতে শুই থাকিলি যদি টপকি যোৱা আৰু আমাৰে দাই হ'ব ও শ্ৰীমতী ক'ত আছা ক'ত এইয়া মোবাইল চোৱাত ব্যস্ত যেতিয়াই দেখা পাও তেতিয়াই মানে এই ইয়াতে মানে বহি কেনে ব্যস্ত হৈ থাকে কি নিউজ চাইছা কি কি গৰম নিউজ কিহৰ এই বজ্ৰপাত পৰি কেনে কিবা বাপা বজ্ৰপাত তইহে মোৰ জীৱনত যি বজ্ৰপাত পেলালি আৰু তই এতিয়া এই বজ্ৰপাতৰ নিউজ চাইছা কোনবা দিনা পাবি যে দীপেৰ বজ্ৰপাতত মৰিল বিক্ৰম কি কৈছা তই কি কৈছা নকৱা কিয়া এতিয়া যেতিয়া মই ৰেকৰ্ডিংটো অফ কৰিলো তেতিয়া মানে বহুত কিবা কিবি বকিব ধৰিলে আৰু এতিয়া মানে খুদিলে এতিয়া নকয় তনে কৈছা মই তো মাৰি পেলাম নে গেন গাজে কথা কোৱা বাপাও জীৱনটো মোৰ বৰবাদে হৈ গৈছে ইয়াৰ লগত বিয়া পাতি আৰু ই আৰু এতিয়া ক'ব আহিছে মাৰি পেলাম মৰছোৱে মই আধা আৰু মৰবা বাকী নাই কিয়া কিহৰ ইমান খং তোৰ হা মাৰি পেলাম বোলে দে নাথাকিবি ওচৰ কি খান্দা গুৰু আছে ই হল দে ধেমালি কৰাটো বুজি নাপা নেকি ইগলা ধেমালি কৰা কথা নহয়তো বাত সহি চাও ইফালে চা তোৰ চকুৰ দুটাৰি চাই আছো নেকি দেখিছানে ৰাইজ কেনেকুৱা কি ব্যৱহাৰ মানে নিজৰ মানে স্বামীৰ ওপৰত এনেকুৱা ব্যৱহাৰ ধুনীয়াকে কথা পাতিব লাগে এই আজিকালি মানে বুঢ়াৰীৰ কি হ'ব এইবিলাকে মানে ব্যৱহাৰ মানে একো নাজানে নিজৰ গিৰিয়েকক কেনেকে ব্যৱহাৰ কৰিব লাগে সালা তই কিমান সন্মান কৰা মোক কোচোন বাপ ৰে ये तो धोती खोल रहा है কি ভৰিত ধৰি কেনে তো সেৱা কৰিব লাগে নেকি তোৰ দিয়া নাই তই মোক তই মোৰ লগত কেনেকা কথা পতা তই সেইটো জ্ঞান আছে তই যে কবা আহিছা মই দিমে কি কৰবি তই হা মোবাইল ভাঙি এইয়া এই ব্যৱহাৰ মানে এই ব্যৱহাৰ মই ভিডিঅ' বনাই আছো ধুনীয়াকে কষ্ট কৰি কেনে ভিডিঅ' বনাবৰ কাৰণে মোবাইলটো লৈছো আৰু ই মানে ভাঙি পেলাম এইবিলাক দম দিয়ে এতিয়া আমি ঘৰত যাব ঘৰলৈ যাব ওলাইছো গৈ কিনে আহিম কিবা কাম এটা আছে আহি একো বাগান ফালে ফুৰিব যাম এতিয়া মানে আমাৰ শ্ৰীমতীক মই তাৰ ঘৰত থৈ আহিলো কিন্তু উপায় নাই আৰু প্লেনটো কৰিম বুলি ইমান মজাকে প্লেন কৰিছিলো কিন্তু তাইক ঘৰত থৈ আহিব লগা হৈ গ'ল উপায় নাই মানে জব কাৰ্ডৰ ফটো উঠিব লগা আছিলে সেইকাৰণে মানে গুচি গ'ল মানে ভাটিবেলা আহিলে পুৰা মজাকে প্ৰেংকটো কৰিম ৰীল চিল বনাম বুলি পুৰা বাহানা কৰি পুৰা মজাকে পতাই লৈছো মানে আৰু পুৰা মানে ব্লগিং কৰিবলৈ চেষ্টা কৰি আছে দেখা পাইছে ভিডিঅ'ত আপোনালোকে মানে মই গা পা ধুই পুৰা মজাকে ওলাই ললো আৰু শ্ৰীমতীক ফোন কৰিলো যে তাই ঘৰৰ পৰা নাহে বোলে পুৰা নাটক মানে ইমান ধুনীয়াকে প্ৰেংক কৰিম বুলি ওলালো আৰু এতিয়া মই বাইকখন লৈ যাওঁ মানে মোক বজাৰ কৰিবৰ কাৰণেহে পাছিলে এতিয়া হ'ব না নাই আজি প্ৰেংকটো যাই পেলাই মানে অলপ ধমকি কেইটামান দিব লাগিব কবি ভাই বিয়া পাতি একদম অৱস্থা বেয়া হৈ গৈছে মানে কিবা ভাবিলে কিবা হয় জীৱনত মানে কি ইফালে গেলি ইফালে যাব লগা হৈ যায় উপায় নাই আৰু যদি বিয়া পাতবা খুঁজছা ভাই নাপাতবি কেইদিনমান ৰখি যা অলপ চাই ল যাতে পৰিস্থিতিবিলাক ভাল হয় আৰু পাতি ল'লে উপায় নাই বাৰু এনেকুৱা হয়ে চবৰে ফাইনেলি গাইজ আমাৰ শ্ৰীমতীক পাই গ'লো এইটো মানে আমি দুজনে এতিয়া বাগানত ৰীল বনাবৰ কাৰণে যাব ওলাইছো আৰু
গম নাপায় মানে তো এতিয়া আমি দুজনে পুৰা ৰিল যাব কাৰণে ৰেডি না কি কি চাইছা কাপোৰটো ঠিক হোৱা নাই নেকি এয়া মানে কাপোৰ চাওঁতে টাইম যায় এই ঘৰ যাওঁতে টাইম যায় আৰু ফাইনেলি গাইছ আমি এতিয়া বাগানৰ মাছ আহি পাইছোঁ এইখিনি বাগান পুৰা জংঘল মানে তো এতিয়া আগফালে যাম যাই কেনে পুৰা সোমাই যাম বাগানৰ মাজত মজাকে মানে এইখিনি বাগানৰ মাজত ধুনীয়া এটা মানে এই দুয়োফালে গছ আছে মানে চেহা জেগা পাইছোঁ এই গৰমৰ মাজত আহি কেনে আৰু এতিয়া শ্ৰীমতীয়ে বোলে ফটো উঠে মানে ছোৱালী আৰু মাইকী মানুহবিলাকৰ কিবা পোষ্ট মানে একেবাৰে থিয়া হ'ব নাজানে মানে খালি এনেকে 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 কৰি থাকোঁ একদম মানে ভিডিঅ' মানে ফটো উঠাৰ সময়ত মানে কি ক'ম আমাৰ ল'ৰাবিলাক হ'লে ফটো উঠবা খুজিলে এনেকৈ আমরা মজা একোৱে নাজানো মই আৰু ইহঁতৰতো বাছ এবাৰ চুলি ঠিক কৰিব এবাৰ এই কৰিব সেই কৰিব এইবিলাক আনৰেডি পষ্ট হয় গম পাইছা কিমান ধুনীয়া দেখা পাই তই কি বুজি পোৱা ইনকে চাই ইনকে মানুহৰ মুখখন মানে মানুহে কিয় ফটো উঠে চেহেৰাটো দেখাবৰ কাৰণেহে তহঁতৰ নিচিনা এনেকে পকাটাত সোমাই এইবিলাকতো পোষ্টে না আমাৰ ল'ৰাবিলাকৰ এইবিলাক হ'ল হেভি পোষ্ট হেভি মানে এইবিলাক হৈছে হেভি পোষ্ট গম পাইছেনে হয় না নহয় কমেণ্টত জনালেই হ'ল একেবাৰে ইহঁতৰ এতিয়া ইয়াতে ৰিলছ বনাম বাগানৰ মাজত আহি আছে সি বাইক লৈ এই আৰু আহিছো এনে ফুৰিব আজি কি ধুনীয়া পৰিৱেশ মনটো শান্তি লাগি যায় চাৰিওফালে বাগান বাগান সেউজীয়া সেউজীয়া পৰিৱেশ দেখিয়ে মনটো ভাল লাগে কি ছাৰ তাতে থ অঁ এইফালে থ অঁ ৰ'দ লাগব এইখিনিতে থব পাৰিলি হয় ক'ত গেলি এই অভদ্ৰটো মোক একেলাই এৰি থৈ গৈছে ইমান চুনচান জাগা ইমান আগত থবাগে লাগে নেকি বাইকখন ইয়াতে থলেতো হল হয় এইখিনিতে থবা দি বুলি ক'লো আকৌ ক'ত গেল ইমান বেয়া মোক ইনকি কৰি তোক থাকবা দিছো ক'ত আইছা ক'ত তই কেনেকে আহানো মোৰ ভয় নাংগে এই মানে মই তাতে থৈ আহিছিলোঁ কেনেকৈ মানে ভয় খাই মানে এই মানে ৰিয়েকশ্যন কৰে সেইটোৱে চাবৰ কাৰণে মই ইয়াক থৈ আহিছিলোঁ তাতে কেনে তোক যদি বাগান মাজত এৰি থৈ যাওঁ কেনে হ'ব নাপায় মোক কৰিব নাপায়ে মাইনা ইছ হ'ব দে ভিডিঅ'হে বনাম মই মানে এনেই ধেমালিহে কৰিবৰ কাৰণে মই আহিছিলোঁ চিন নাপালে কি হ'ল এই আদিবাসী কাৰোবাৰ তাতে থাকি গেলি হয় ইয়াতে বাগান মাজত আৰু মই শুনছো ইফালে মানে হাতী চাতি আহি থাকে আমাৰ এইখিনিত হাতী মানে এবাৰ আহিছিলে এইবিলাক কল বাগান ইফালে কল বাগান আছে এই কল বাগানৰ পুৰা কলগছ ভাঙি মোহাৰি খাই থৈ গৈছিল মানে কি সেইকাৰণে ভয় লাগিছে নেকি তোৰ ইছ হ'ল দে হাঁহি দি খালি প্ৰেং কৰি থকা আৰু ইছ চব সময়তে ধেমালি বুলি ভাবি থকা না একো নহয় ইয়াতে ধুনীয়াকে আহিছো আহি কেনে এতিয়া অলপ যদি আগুৱাই ইমানো দূৰ যোৱা নাই নহয় বাইকখনেই এইখিনিতে আছে মোক এইফালে তো গাইজ ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা পালে কমেণ্টত জনালে হ'ল আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিলে হ'ল আৰু এই শালিকাটো মানে ইয়াতে পুৰা গুটিবিলাক খাই আছে দেখাই দি আছো এয়া নাজানো কিবা গুটি এইটো খাই মানে চলি আছে ইয়াতে মানে বাগানত ইয়াতে বহুত ধৰণৰ চৰাই বান্দৰ মানে বহুত মানে জীৱ জন্তু থাকে তো মজা ইয়াতে আহিলে মানে ভাল লাগে আৰু আমাৰ ওচৰতে ইমান ধুনীয়া ধুনীয়া জায়গা আছে আমি বেলেগত চাবৰ কাৰণে যাওঁ এতিয়া আমাৰ ফটো ভিডিঅ' ৰিল বনোৱা হৈ গ'ল আৰু এতিয়া যাওঁ ধুনীয়াকে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনালে হ'ল আৰু এই শ্ৰীমতী পুৰা মজা মানে ভয় খোৱালো এনে ইছ হ'ব দে চাই ল'ম ইছ তো গাইজ ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা পালে কমেণ্টত জনালে হ'ল আৰু যদি ভাল পালে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব ইমান মানে ভিডিঅ'বিলাক দি আছোঁ ধুনীয়াকৈ বনাই তো নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম কি এতিয়ালৈকে ধন্যবাদ মানে এই বুজিয়ে নাপায় কি কৈ আছোঁ মানে ধ্যানে নাই ইয়াত